চুক্তি ট্ৰাইপাৰ্টাইটক আমিও চৰকাৰখনক আমিও বিচাৰিছোঁ আমাকো নিমন্ত্ৰণ কৰিব লাগে প্ৰথমতে ইয়াত হিল ষ্টেট ডিমাণ্ড কাউন্সিল আছে কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন আছে কাৰ্বি আংলং উইমেন জাষ্টিছ ফৰাম আছে ASYJ ষ্টুডেণ্ট ইউথ ফৰ জাষ্টিছ আছে ষ্টুডেণ্ট ইউথ ফৰ কাউন্সিল আছে ষ্টুডেণ্ট ইউথ কাউন্সিল আছে আৰু ইউনাইটেড কাৰ্বি ওমেন এছ'চিয়েশ্যন আছে আমি এতিয়াও কম যদি চুক্তিখনত যদি অট'নমাছ ষ্টেটৰ কথা উল্লেখ নাথাকে সেই উল্লেখ নাথাকিলেও চৰকাৰখনে যিটো চুক্তিত যিখিনি ক্ষমতা আমি ক'ব বিচাৰিছোঁ ল' এণ্ড অৰ্ডাৰ কণ্ট্ৰল ক্ষমতা থাকিব লাগে দ্বিতীয় কথা ডাইৰেক্ট ফাণ্ডিংটো কথাত আহিব লাগে থাৰ্ড কথাটো যিটো নেকি বেংক যিটো ৰিজাৰ্ভেশ্যন মানে ৰিজাৰ্ভ বেংক যিটো একাউণ্ট খুলিব পৰা ক্ষমতা থাকিব লাগে লগতে যিটো পাব্লিক ছাৰ্ভিচ কমিশ্যন সেই কমিশ্যনটো ইয়াত থাকিব লাগে সেইখিনি ক্ষমতাটো থাকিব লাগে আৰু আমি ইয়াত ক'ব বিচাৰিছোঁ অট'নমাছ ষ্টেট যেতিয়ালৈকে ৰূপায়ণ নকৰিব তেতিয়ালৈকে কিন্তু আমি আন্দোলনটো অব্যাহত আমি ৰাখিম সংগঠনখিনি যদি তেনেকৈ যদি আলোচনাত বা তেনেকৈ যদি চুক্তি হয় কিন্তু কাৰ্বি আংলঙত স্থায়ী শান্তিটো নহ'ব তেনেকৈ হ'ব নালাগে কাউন্সিলে ইলেকশ্যনত পাতক ইলেকশ্যন থাকক কিন্তু আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে বাৰম্বাৰ চুক্তিত হোৱাতকৈ একেবাৰে যিটো নেকি কাৰ্বি আংলঙৰ ৰাইজে যিটো বিচাৰিছে তাত সাংবিধানিক যিটো বিচাৰিছে আৰ্টিকল 244 এই কথাটো গুৰুত্ব দিব লাগে চৰকাৰখনে